হে ভগৱান, হে পৰমাত্মা, মানুহক সৎ বুদ্ধি সৎ জ্ঞান দিয়ক। মানুহে বুজি নাপায়। আজি মই এই শ্মশানত আহি কিছু কথা মানৱ সমাজক ক'বৰ কাৰণে আহিছোঁ। কৈ আছোঁ, কুকুৰৰ দৰে বকি আছোঁ। কেতিয়া আহিব সেই জ্ঞান, কেতিয়া আহিব সেই বুদ্ধিমত্তা, কেতিয়া বুজিব যে আমাৰ শৰীৰ যে ইয়াত এনেদৰে ভস্মীভূত হ'ব? কেতিয়া বুজিব আমাৰ জীৱন খন্তেকীয়া, আমাৰ জীৱনৰ কোনো ভৰসা নাই। হে পৰমাত্মা, আজি মই তোমাক কাষত শৰণাপন্ন হ'বৰ বাবে আহিছোঁ। নমস্কাৰ, মই ৰুদ্ৰ অসম। পুনৰবাৰ মই আহিছোঁ আপোনালোকৰ কাষত। এনে এটি বিশেষ কণ্টেণ্ট, যি কণ্টেণ্ট মোৰ ভিউৱাৰ্ছৰ কাৰণে নহয়, এই সমাজৰ বাবে, এইসকল লোকৰ বাবে, যিসকল লোকে আজি এই মানৱ জাতিটোক কলংকিত কৰিছে। আজি মানুহে ভাবে যে এইটো সকলো এইটো সকলো আমাৰ বুলি ভাবে, ইয়াত সকলো আমাৰ বুলি ভাবে, মোৰ বুলি ভাবে, মোৰ অমুক আছে, মোৰ তমুক আছে, মোৰ সকলোখিনি গোটেই ক'বলৈ গ'লে পৃথিৱীয়ে মোৰ বুলি ভাবে, নিজৰ বুলি ভাবে। একো নাই, এই পৃথিৱীত ক'বলৈ গ'লে আমাৰ বোলা বস্তুটো, মোৰ বোলা বস্তুটো কাৰোৱে নাই। ইয়াত কোনো কাৰো নহয়। মই পুনৰবাৰ কৈছোঁ, আগতো কৈছোঁ, মাজতো ক'লোঁ আৰু এতিয়াও কৈছোঁ। আৰু যেতিয়া মোৰ জীৱন ইয়াত শেষ হ'ব, মোৰ জীৱন যেতিয়া ইয়াত শেষ হ'ব, এয়া ডুপ্লিকেট বস্তু নহয়, এয়াৰ বস্তু নহয়। ইয়াৰ কোনোবা এজন বিশেষ ব্যক্তিৰ জীৱন ইয়াত সীমাবদ্ধ হৈ আছে। এতিয়া বিভিন্নজনে বিভিন্ন মতানৈক্য দাঙি ধৰিব যে ৰুদ্ৰ অসমে ভিউৱাৰ্ছৰ কাৰণে কাম কৰিছে। মই ভিউৱাৰ্ছৰ কাৰণে কাম নকৰোঁ, মোক ভিউৱাৰ্ছ নালাগে। মোক সমাজ একত্ৰিত হোৱাটো বিচাৰোঁ। জাতি ধৰ্ম বৰ্ণ এয়া সকলো আমি ইয়াতে সৃষ্টি কৰিছোঁ, গম পাইছে? ভগৱান আল্লাই কোনো মানুহক জাতি ধৰ্মলৈ সৃষ্টি কৰা নহয়। কেৱল আমি উলংগ দেহাৰে আহিছোঁ আৰু উলংগ দেহাৰে যাম, আৰু উলংগ দেহাৰে ইয়াত। আপোনালোকে দেখিছে, এইটো শ্মশান হয়, এইটো কোনো 5 ষ্টাৰ হোটেল নহয়। এইটো কোনো 5 ষ্টাৰ হোটেল নহয় যে আপুনি বিলাসী জীৱন অতিবাহিত কৰিব। যিমান বিলাসী জীৱন আপুনি অতিবাহিত নকৰক কিয়, বাস্তৱ জীৱন আপোনাৰ খৰিত আৰু দুচপৰা মাটিত শেষ হৈ পৰিব। আজি দুখ লাগে, মই দেখিছোঁ সেই অম্বুবাচী মেলাত এতিয়া খুব ট্ৰেণ্ডিঙত চলি আছে, খুব ট্ৰেণ্ডিঙত এটা বিষয় চলি আছে। সেই বিষয়টো সকলো জ্ঞাত যে মুছলমান মানুহে তাত কি বেচিছে, সেন্দুৰ বেচিছে। আৰে ভাই, মুছলমান মানুহৰ মুছলমান মানুহে মন্দিৰ বনাইছে। আমাৰ মন্দিৰ, আমি পূজা কৰা মন্দিৰ, মুছলমান মিস্ত্ৰীসকলে সেই মন্দিৰ বনাব পাৰে। সেই মন্দিৰত গৈ আমি পূজা কৰিব পাৰোঁ। বিভিন্ন নামঘৰ বনাইছে, সেই নামঘৰত আমি শৰণ ল'ব পাৰোঁ, ভগৱন্তক শ্ৰদ্ধা কৰিব পাৰোঁ। আমি বিভিন্ন বিলাসী হোটেলত সুস্বাদু খাদ্যৰ জুতি ল'ব পাৰোঁ, যিখিনি হোটেলত মুছলমান যুৱক যুৱতীয়ে কৰ্ম কৰি আছে। তাত কোনো জাতি ধৰ্ম বৰ্ণ নাই। আৰু যি ব্লাড বেংকত কোনো জাতি ধৰ্ম বৰ্ণ নিলিখাকৈ ৰক্ত ভঁৰালত তেজ জমা হোৱা থাকে, যি তেজৰ কাৰণে আমি বিভিন্ন সময়ত হাবাথুৰি খাই পৰোঁ। অৱশেষত সেই ৰক্ত ভঁৰালত গৈ আমি তেজ ডনেট কৰোঁ। সেই ডনেট তেজ তাত লিখা নাথাকে অমুকৰ তেজ, তাত লিখা নাথাকে কোনো হিন্দু মুছলিম বুলি, সেই ৰক্ত ভঁৰালত লিখা নাথাকে। গতিকে আমাৰ জীৱন কোনো বস্তুত সীমাবদ্ধ নহয়। আমাৰ জীৱন খন্তেকীয়া। আমাৰ জীৱন পৰিসমাপ্তি হ'ব এই শ্মশানত। এই শ্মশান আপোনালোকে দেখিছে, ইয়াত খৰি দেখিছে আপোনালোকে, এয়া খৰি চাওক। আপোনাৰ মোৰ দৰে এজনক এই খৰিত শেষ কৰা হৈছে। এই খৰিত মই ক'লোঁ, ইয়াত আপুনি বিচাৰ কৰক, আপুনি ইয়াত বিচাৰ কৰক, ক'ত আছে আমাৰ খৰিৰ, দেখাব পাৰিব? মিলি গৈছে ধূলিৰ লগত, মাটিৰ লগত। চাওক,
দেখাব পাৰিব এই শৰীৰ ইয়াত ক'ত আছে, ক'ত সীমাবদ্ধ আছে, দেখাব পাৰিব? আৰু আপোনালোকে এতিয়া জাতি ধৰ্ম বৰ্ণৰ বিচাৰ কৰি আছে। হয়, আমাৰ পূৰ্বপুৰুষৰ ৰীতি নীতি আমি জাগ্ৰত কৰিব লাগিব, কিন্তু এনেদৰে বিভাজিত হিচাপে নহয়। মুছলিমে মুছলিমৰ লগত সুখী থাকক, হিন্দু ধৰ্ম সনাতন ধৰ্মই সনাতন ধৰ্মৰ লগত সীমিত থাকক, খ্ৰীষ্টানে খ্ৰীষ্টান ধৰ্মৰ লগত সীমিত থাকক। কাৰণ এই জীৱনৰ কোনো ভৰসা নাই ভাই, একদম কোনো ভৰসা নাই। মই আজি সাক্ষী হিচাপে মই এই চিতাৰ কাষত আহি মই বিচাৰ কৰিব আহিছোঁ। মোক দেখাই দিয়ক ইয়াত কোন জাতি, কোন ধৰ্ম, কোন বৰ্ণ, আপুনি মোক দেখাই দিয়ক। পাৰিব? এটা কমৰ স্থানত গৈ পেলাই আপুনি দেখাব পাৰিব? কাৰণ মই ইয়াত সেই অহংকাৰীসকলক অহংকাৰ পতন কৰিবৰ কাৰণে মই এনেধৰণৰ ভিডিঅ' আপোনালোকৰ মাজত প্ৰেৰণ কৰোঁ, যি ভিডিঅ'ই আমাৰ এই সমাজখন, এই মিলা সম্প্ৰীতিৰ এই আমাৰ সোণালী অসমখনত আমি ভাতৃত্ববোধৰ বাঘ এনাজৰীৰে আমি সদায় চিৰজীৱন আমি হাঁহি হাঁহি এজনে আনজনক মিলা সম্প্ৰীতিৰে আমি জীয়াই থাকিব লাগিব। কাৰণ আমি ইয়াত কোনে কি বিক্ৰী কৰিছে, কোনে কি বেচিছে, আৰে মুছলমানে বনোৱা মন্দিৰত আমি পূজা যেতিয়া কৰিব পাৰোঁ, কোনোবা এটা স্থানত মুছলমানে সেন্দুৰ বিক্ৰী কৰি সেই সেন্দুৰে পূজা কৰাৰ কোনো আপত্তি নাই। সেন্দুৰ এটা শুদ্ধ পবিত্ৰ আবিৰ হয়, সেই আবিৰ তাত কোনো জাতি ধৰ্ম বৰ্ণ লিখা নাথাকে। আৰু সেই সেন্দুৰ য'ত নিৰ্মাণ হয়, হয়তো তাতো কোনোবা এজন মুছলমান যুৱক বা যুৱতীয়ে হয়তো সেই সেন্দুৰ ফেক্টৰীটো হয়তো কৰ্ম কৰিও আছে, গম পাইছে? গতিকে মই বিশেষ ভিডিঅ' আজি সেইসকল লোকক কৈছোঁ যিসকল লোকে সমাজখনক বিৰোধ কৰিব বিচাৰে। এয়া মিলা সমৃদ্ধিৰ আমাৰ এই সোণালী অসমত আমাৰ একতাৰ বাঘ এনাজৰীডালক ছিঙিব বিচাৰে। মই আজি ইয়াত বিচাৰ কৰিব আহিছোঁ, সেই পৰমাত্মা পৰমেশ্বৰ প্ৰভুক আল্লাহক মই ক'বলৈ আহিছোঁ যে মানুহ সমাজক যাতে সৎ বুদ্ধি সৎ জ্ঞান যাতে জ্ঞানৰ গৰাকী কৰি এই মিলা সমৃদ্ধিক সদায় বজাই তুলিবৰ বাবে মই অনুৰোধ কৰিব আহিছোঁ। আজি মই বিশেষ কণ্টেণ্ট মোৰ ভিউৱাৰ্ছৰ কাৰণে অহা নহয়। মই ৰুদ্ৰ অসম পেজৰ সৈতে জড়িত প্ৰতিজন মোৰ শ্ৰদ্ধাৰ মোৰ গুৰুসকলক কৈছোঁ, আপোনালোক মোৰ প্ৰকৃত অনুৰাগী হয়। আপোনালোকৰ মৰম স্নেহ আৰু আশীৰ্বাদৰ মই সদায় কামনা কৰোঁ। আৰু ময়ো এদিন মৰিম, এই দেহ মোৰ নহয়, কাৰণ মৰো তিলকৈ মৰো সেই দিন আহি আছে। সেই দিনত মই সেই স্থানত আহিম, সেই মাটিৰ লগত মিহলি হৈ যাম, সেই মাটিত ময়ো মিহলি হৈ যাম, আপুনিও হ'ব। অহংকাৰ নকৰিব, আপুনিও ইয়াত আহিব লাগিব। এই স্থানত সকলোৰ বাবে এই স্থান সকলো আহিব লাগিব, গম পাইছে? গতিকে আমাৰ জীৱন যদি চিৰস্থায়ী নহয়, আমি লোভ লালসা হিংসা নিন্দা কৰি কি লাভ কওক? উলংগ দেহাৰে আহিছোঁ, উলংগ দেহাৰে যাম। আজি মই আপোনালোকৰ মাজতে চিতাৰ কাষত আহি মই এই কণ্টেণ্ট নিৰ্মাণ কৰিবৰ কাৰণে সেইকাৰণে চেষ্টা কৰিছোঁ, কাৰণ মই বিচাৰোঁ আমি সকলো মানুহ হিচাপে এই সমাজখনত আমি থাকিব লাগিব। এই সমাজত নৱপ্ৰজন্মক আমি ভাল নীতি আদৰ্শৰ পাঠ আমি নুকিয়াই আগুৱাই লৈ যাব লাগিব। কাৰণ নহ'লে আমাৰ এই সুন্দৰ ভাতৃত্ববোধৰ বাঘ এনাজৰীৰ এই শিকলিডাল নিমিষতে ধ্বংস হৈ পৰিব, আমাৰ মানৱ জাতি শেষ হৈ পৰিব। আমি কেতিয়াও জুই জ্বলাব নিবিচাৰোঁ, আমি জুই আৰু পানীৰ দৰে থাকিব লাগিব। তেতিয়াহে এই সুন্দৰ ভাৱধাৰা সুন্দৰ চিন্তাবোধ আমাৰ জাগ্ৰত হ'ব, তেতিয়াহে আমি মিলা সম্প্ৰীতিৰ অসম আমি ঘূৰাই পাবলৈ সক্ষম হ'ম। সেইকাৰণে কৈছোঁ, সেই ৰুদ্ৰ অসম পেজৰ সৈতে জড়িত প্ৰতিজন মোৰ শ্ৰদ্ধাৰ মোৰ আত্মীয়সকলক কৈছোঁ, আপোনালোক আমি সকলো মিলা সম্প্ৰীতিৰে আমি জীয়াই থাকিব লাগিব। কাৰণ এই জীৱন কাৰো চিৰস্থায়ী নহয়, সকলোৰ জীৱন ইয়াত পৰিসমাপ্তি হ'ব, গম পাইছে? গতিকে আহকচোন এই মিলা প্ৰীতিৰ এই মহাযজ্ঞত যাতে আমি সকলোৱে এনেধৰণৰ এৱাৰনেছৰ বাৰ্তা লৈ আমি সোণালী অসমৰ ভৱিষ্যত আমি সকলোৱে আগুৱাই লৈ যাব লাগিব। আজি মই দুখেৰে এই বিশেষ ভিডিঅ' এই স্থানৰ পৰা, এই পবিত্ৰ স্থানৰ পৰা আপোনালোকলৈ ৰুদ্ৰ অসম পেজৰ পৰা দাগি ধৰিছোঁ। শ্ৰদ্ধাৰ
মোৰ অনুৰাগী শ্ৰদ্ধাৰ মোৰ পেজৰ সৈতে সমৰ্পিত প্ৰতিজন শ্ৰদ্ধাৰ জ্যেষ্ঠ কনিষ্ঠ সকলোলৈ মোৰ বিনম্ৰ অনুৰোধ যাতে আপোনালোকে মোৰ পেজটিত এই এৱাৰনেছ এই সজাগতা যাতে আপোনালোকে হয়তো বুজিবলৈ চেষ্টা কৰিব আমি মানুহ হয় মানুহৰ পিছত যিটো আমাৰ জাতি ধৰ্ম বৰ্ণ আমি এজন মানুহ পানী কেঁচুৱা হৈ পৃথিৱীত আহিছোঁ জাতি ধৰ্ম আমি ইয়াতে লভিছোঁ গম পাইছে গতিকে এই মানৱতাবাদক যাতে আমি সদায় অন্তৰ আত্মাত ৰাখি আমি আগুৱাই যাব লাগিব ধন্যবাদ আপোনালোকৰ সকলোৰে আশীৰ্বাদৰ মই কামনা কৰি এই এৱাৰনেছ ৰূপী ভিডিঅ' আপোনালোকলৈ প্ৰেৰণ কৰিছোঁ আপোনালোকে বেলেগ দৃষ্টিভংগীৰে কৃপয়া নলৈ এটা মানৱতাবাদীৰ দৃষ্টিভংগীৰে লৈ এই ভিডিঅ'ক আঁকোৱালি ল'ব বুলি মই ৰুদ্ৰ অসম পেজৰ পৰা এই বিশেষ কণ্টেণ্ট আগবঢ়াইছোঁ ধন্যবাদ জয় আই অসম জয় আই অসম জয় আই অসম